নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আন এটা ৰেচিপিটো হৈছে গাহৰি মাংসৰ সৈতে বাঁহৰ গাজ টেঙাৰ সৈতে গাহৰিৰ মাংস। এতিয়া মই প্ৰথমতে মাংসখিনি অলপমান নিমখ দি বইল কৰি লৈছোঁ ভালকৈ। তাৰপিছত মই মাংসখিনি এনেদৰে উলিয়াই লৈছোঁ। মাংসখিনি ভালকৈ বইল কৰি লৈছোঁ, আধা সিজা হৈছেই। আৰু এতিয়া মই কেৰাহীখন পুনৰ পাতি দি তাতে পানী দি দিছোঁ আধা কেৰাহী। তাৰপিছত আলু দি মই আলুখিনি অলপ টাইম বইল হ'বলৈ দিছোঁ। তাৰপিছত আলুখিনি আধা বইল হোৱাৰ পিছত মই মাংসখিনি দি দিছোঁ। তাৰপিছত মই কাটি থোৱা পিঁয়াজ দিছোঁ। পিঁয়াজ মাত্ৰ এটা ব্যৱহাৰ কৰিছোঁ মই। তাৰপিছত বটি থোৱা অলপমান আদা আৰু নহৰু, অলপমান নিমখ দিছোঁ। যিহেতু বইল কৰোঁতে মই অলপমান নিমখ দিছিলোঁ, এতিয়া মই অলপ কমকৈ নিমখ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এনেদৰে অলপ সময় উতলিবলৈ দি মই ইয়াতে দি দিছোঁ হালধি। যিহেতু বইল মাংসত বহুতে হালধি ব্যৱহাৰ নকৰে, কিন্তু একেবাৰে বগা হৈ থাকিলে বেয়া লাগে বাবে মই হালধি ব্যৱহাৰ কৰিছোঁ। আৰু এনেদৰে উতলাৰ কিছু সময়ৰ পিছত মই ইয়াতে দি দিছোঁ জলকীয়াৰ গুড়ি। তাৰপিছত ইয়াতে দিছোঁ মই জিৰাৰ গুড়ি অলপমান। আৰু এনেকৈ ভালকৈ উতলিবলৈ দিম। এনেদৰে 10 মিনিটমান উতলাৰ পিছত মই পুনৰ চাই ইয়াতে জলকীয়া দিছোঁ, কেঁচা জলকীয়া বটি দি দিছোঁ। পুনৰ মই কিছু সময় উতলিবলৈ দিম। আৰু তাৰ আগতে মই দি দিছোঁ জালুকৰ গুড়ি আৰু গৰম মছলাৰ গুড়ি অলপমান। আৰু তাৰপিছতে মই কিছু সময় উতলিবলৈ দিম। কিছু সময় উতলাৰ পিছত মই এয়া লৈছোঁ বাঁহৰ গাজ মই এনেদৰে চুকি পানীত তিয়াই কিছুদিনৰ আগত থৈ দিছিলোঁ। আৰু তাত মই 1 চামুচ বাঁহৰ গাজ দি দিছোঁ। আপোনালোকে তাৰ পানীটো ব্যৱহাৰ কৰিব পাৰে, মই তাৰ পানীটো দিয়া নাই, অকল গাজ টেঙাখিনি দি দিছোঁ। আৰু এনেদৰে আৰু কিছু সময় উতলিবলৈ দিম। আৰু গোটেই আলুখিনি সিজি গৈছে। কিছু সময় উতলাৰ পিছত এতিয়া প্ৰায় হৈছেই। আৰু তাৰপিছত মই দি দিছোঁ ইয়াতে ধনিয়া পাত আৰু গেছটো বন্ধ কৰি দিছোঁ। বাঁহৰ গাজেৰে এনেকৈ বইল গাহৰিৰ মাংস যদি খোৱা নাই কেতিয়াবা খাই চাবচোন, খুবেই ধুনীয়া হয় খাবলৈ। আৰু এয়া আমাৰ বাঁহৰ গাজৰ সৈতে গাহৰিৰ মাংস বইল ৰেডি। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।